মোৰ নাম নুৰুল ইছলাম, নাম্বাৰ 1 বাজুগাঁও। তাৰমানে যোৱা 17/5/2025 EPPL-ৰ এটা প্ৰগ্ৰাম আছিল। এইটো মই প্ৰগ্ৰামত জইন হোৱাৰ পিছত সিহঁতে মানে মোৰ কাৰণে বহুত অপপ্ৰচাৰ কৰিছিল। প্ৰচাৰটো কৰিছিল যে মই মানে BPF-ৰ মানে কোনো ধৰণৰ কিবা পদত নাছিলোঁ বা কোনো কিবা নাছিলোঁ। তো সেইকাৰণে মোৰ ওচৰত ডকুমেণ্ট আছে, যিমান দিন কাম কৰিছিলোঁ। তো ডকুমেণ্টছবিলাক ইয়াতে আছে। এইটো আৰু আছে, সিহঁতে পলিং এজেণ্টৰ কিবা দিছিল, তেতিয়ালৈকে এইবোৰ আছে মোৰ ওচৰত। BPF-ত VCDC প্ৰাইমেৰী মেম্বাৰ আছিলোঁ। তো এতিয়া অপপ্ৰচাৰ চলাইছে। মই আহিছোঁ, অহাৰ পিছত সিহঁতে মানে ভালে ধৰণৰ অপপ্ৰচাৰ মোক কৈছে, মানে মেণ্টেল এইবোৰ কৈছিল। এতিয়া কথা হ'ল, মই EPPL-ত জইন হৈছোঁ, EPPL-তে থাকিম, EPPL-তে কাম কৰিম। সিহঁতে যদি কৈছে, সিহঁতে ডকুমেণ্টবিলাক চাওক, সিহঁতে ডকুমেণ্টবিলাক চালেই গম পাব সিহঁতে কিয় এনেকুৱা মিছা প্ৰচাৰ কৰিব লাগে। এইটো লালনাগুৰি 1 নং বাজুগাঁও বিজেন নাৰ্জাৰী কৈছিল। BPF-ৰ মানে BPF প্ৰাইমেৰী প্ৰেচিডেণ্ট আছে। তো যি হওক, মই EPPL-তে থাকিম, EPPL-তে কাম কৰিম, EPPL-এই মই সকলো সময়তে জড়িত থাকিম। যেহেতু আপুনি পূৰ্বে EPF-ৰ আপুনি প্ৰাইমাৰী মেম্বাৰ আছিল, হয়। তো আজি EPPL-ত যোগদান কৰাৰ পিছত আপুনি কি দেখিলে যে আপুনি EPPL-ত আহিলে? মানে ভাল লাগিছে, মোৰ সকলো ফালৰ পৰা ভাল লাগিছে। আৰু সিহঁতে ডকুমেণ্টছ থকাৰ কাৰণেও মিছা প্ৰচাৰ কৰে, মোৰো ভাল লগা নাই। মই ডাইৰেক্ট এইটো গ্ৰহণ কৰিছোঁ আৰু এইটোৱে কৰি থাকিম। EPF-ৰ কাৰ্যকলাপ ভাল নাছিল? ভাল নাছিল। আপুনি আজি মই আজি হৈ কাম কৰিম।